এৰিলেটা খাই কোনে কোনে ভাল পায় বাৰু? আজি আমি কিনি আনিলোঁ এৰিলেটা। এয়া টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ ভাজিবৰ কাৰণে। এইফালে মই সৰহকৈ পিঁয়াজ আৰু জলকীয়া লৈ লৈছোঁ। এৰি পলু খাই মই বহুতেই ভাল পাওঁ। বেটাই মই আৰু বেটীয়ে আমি এৰি পলু খাই বহুতেই ভাল পাওঁ। মোক এৰি পলু পালে একোৱেই নালাগে। আপোনালোকে বাৰু কমেণ্ট কৰি জনাবচোন এৰি পলু খাই কোনে কোনে ভাল পায়। এয়া মই পিঁয়াজ আৰু জলকীয়া নহৰু অকণমান দি পেলাই হালধি নিমখ দি পেলাই মই পিঁয়াজখিনি ৰঙা কৰি ভাজি লৈছোঁ। ইয়াতে মই এৰি পলু টুকুৰা টুকুৰাকৈ কাটি কুটি ৰেডি কৰি লৈ পেলাই মই ইয়াতে দি দিছোঁ। এইফালে মোৰ এৰি পলুখিনি পিঁয়াজৰ সৈতে ধুনীয়াকৈ মিলাই ভাজি লৈছোঁ। এৰি পলুখিনি ভাজি পূৰা ৰঙা কৰি ল'ম। ৰঙচুৱা কৰি লৈ পেলাই মই ধুনীয়াকৈ ভাজি ল'ম। এইফালে মোৰ এৰিলেটা এইফালে ভজা ৰেডি হৈয়ে গ'ল। কি ধুনীয়াকৈ ৰঙা হৈ গ'ল দেখিছেনে? লগতে মই সৰু সৰু গুটি আলু কাটি লৈছোঁ। গুটি আলু এভাগে আকৌ বনাম এৰিলেটা কেইটামান দি পেলাই। এইফালে গুটি আলু আৰু এৰিলেটা খাবলৈ খুব ধুনীয়া লাগে। লগতে কেইটামান সেইফালেও মই এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।